লগৰ 6 ল'ৰা এজন আছিলে মোৰ লগত সুৰজ গগৈ শিৱসাগৰ বেটবাৰী। তাৰ পৰা মই প্ৰশিক্ষণ তেওঁৰ লগত গৈ কিনে ডিমাপুৰত কৰিছিলোঁ NSK লগত। তাৰ পৰা অব্যাহত ৰাখিছিলোঁ সংগঠন বনাবৰ কাৰণে। কিমান সদস্য আছিলে তোমাৰ? বৰ্তমান মোৰ লগত 15 জন। আৰু কিমান ডিমাণ্ড কৰিছে? 1,84,00,000 পইচা বৰ্তমান মোৰ আণ্ডাৰত উঠাইছোঁ। এতিয়ালৈকে হ'ল। আৰু আপোনাৰ 15 আগষ্টত কি পৰিকল্পনা আছিল? 15 আগষ্ট দিনা 26 গণৰাজ্য দিৱসক মানে শক্তি প্ৰদৰ্শন কৰিবলৈ আয়োজন কৰিছিলোঁ। আৰু এতিয়া দুলীয়াজান টেঙাখাটত ৱেলখাটত দুলীয়াজান লোকেশ্যন এতিয়ালৈকে আমি টেষ্ট কৰা নাছিলোঁ। ক'ত কৰিম আপোনালোকৰ চিফ কোন? চিফ মই বিতুপন গগৈ উৰফে জয়ন্ত। লগৰ 6 ল'ৰা এজন আছিলে মোৰ লগত সুৰজ গগৈ শিৱসাগৰ বেটবাৰী। তাৰ পৰা মই প্ৰশিক্ষণ তেওঁৰ লগত গৈ কিনে ডিমাপুৰত কৰিছিলোঁ NSK লগত। তাৰ পৰা অব্যাহত ৰাখিছিলোঁ সংগঠন বনাবৰ কাৰণে। কিমান সদস্য আছিলে তোমাৰ? বৰ্তমান মোৰ লগত 15 জন। আৰু কিমান ডিমাণ্ড কৰিছে? 1,84,00,000 পইচা বৰ্তমান মোৰ আণ্ডাৰত উঠাইছোঁ। এতিয়ালৈকে হ'ল। আৰু আপোনাৰ 15 আগষ্টত কি পৰিকল্পনা আছিল? 15 আগষ্ট দিনা 26 গণৰাজ্য দিৱসক মানে শক্তি প্ৰদৰ্শন কৰিবলৈ আয়োজন কৰিছিলোঁ। আৰু এতিয়া দুলীয়াজান টেঙাখাটত ৱেলখাটত দুলীয়াজান লোকেশ্যন এতিয়ালৈকে আমি টেষ্ট কৰা নাছিলোঁ। ক'ত কৰিম আপোনালোকৰ চিফ কোন? চিফ মই বিতুপন গগৈ উৰফে জয়ন্ত। লগৰ 6 ল'ৰা এজন আছিলে মোৰ লগত সুৰজ গগৈ শিৱসাগৰ বেটবাৰী। তাৰ পৰা মই প্ৰশিক্ষণ তেওঁৰ লগত গৈ কিনে ডিমাপুৰত কৰিছিলোঁ NSK লগত। তাৰ পৰা অব্যাহত ৰাখিছিলোঁ সংগঠন বনাবৰ কাৰণে। কিমান সদস্য আছিলে তোমাৰ? বৰ্তমান মোৰ লগত 15 জন। আৰু কিমান ডিমাণ্ড কৰিছে? 1,84,00,000 পইচা বৰ্তমান মোৰ আণ্ডাৰত উঠাইছোঁ। এতিয়ালৈকে হ'ল। আৰু আপোনাৰ 15 আগষ্টত কি পৰিকল্পনা আছিল? 15 আগষ্ট দিনা 26 গণৰাজ্য দিৱসক মানে শক্তি প্ৰদৰ্শন কৰিবলৈ আয়োজন কৰিছিলোঁ। আৰু এতিয়া দুলীয়াজান টেঙাখাটত ৱেলখাটত দুলীয়াজান লোকেশ্যন এতিয়ালৈকে আমি টেষ্ট কৰা নাছিলোঁ। ক'ত কৰিম আপোনালোকৰ চিফ কোন? চিফ মই বিতুপন গগৈ উৰফে জয়ন্ত।